হেল্ল', আমি এইমাত্ৰ ভাত খাই উঠিলোঁ। ভাত খাই আধা ঘণ্টামানত খালোঁ আৰু। হেল্ল' গাইছ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কৌশিক ব্লগ। এতিয়া আমি গৈ আছোঁ বৰ্তমান আইতাহঁতৰ ঘৰলৈ বুলি গাইছ। কেলৈ গৈছোঁ জানে? মা মানে ওলাই গৈছিলে এইপিনে দোকান চোকান মানে ফুৰিবলৈ, তাৰপিছত পৰিলে বোলে বেয়াকৈ বোলে। মোক কৈছিলোঁ মই যাওঁ বুলি, কিন্তু গাইছ মায়ে গ'ল আৰু মায়ে পৰিলে। ৰাস্তাদি যাব নোৱাৰি, পথাৰেদি যাব লগা হৈছে। পথাৰেদি আমি গৈ আছোঁ বৰ্তমান। এইপিনে কাপোৰ চাপোৰ লৈ লৈছোঁ। এতিয়া বৰ্তমান পথাৰত মাজত আছোঁ মই একদম জল্দি গৈ আছোঁ। তাৰপিছত গাইছ চাব পাৰে কোনো মানে দেখিছে পথাৰতো পানী হৈ গৈছে, পথাৰতো পানী হৈ গৈছে। কেনেকুৱা কৰি জানে এতিয়া পথাৰত হালি হালিয়ে গৈছে, কি ক'ব আৰু গাড়ী পৰিব আৰু। So guys, মায়ে কাপোৰ চাপোৰ দিলোঁ, মায়ে কাপোৰ চাপোৰ কিনে গৈছে। মই এতিয়া দোকানত সোমালোঁ। দোকান চাব পাৰে দোকানখন কিমান অকল লেতেৰা পেতেৰা হৈ আছে, বোকা চোকা ভাল লাগি আছে আৰু চফা তফা কৰি মজা আছে। এতিয়া চাই দিব ভিডিঅ'টো। So guys, এইমাত্ৰ আহিছোঁ বৰ্তমান টিবল চবল ঠিক কৰি। আইতাহঁতৰ ঘৰত টিবল বেয়া হৈছিলে, টিবলটো ঠিক কৰি আহিলোঁ গাইছ। কি ক'ব, বহুত কষ্ট হ'ল, বহুত কষ্ট হ'ল। মানে টিবলৰ মানে যোনটো ৱাছাৰৰ ওপৰত যে এনেকুৱাকৈ থাকে গাইছ, এনেকুৱা কৰি সেই বস্তুটো মানে এৰাই গৈছিলে হেৰিডালৰ পৰা মাৰে নে সেইডাল লাঠিডালৰ এই থাকি মানে থাকে নাই গাইছ সেই বস্তুটো এৰাই গৈছিলে। সেই বস্তু লগাওঁতে কাপোৰ চাপোৰ দি লগাই মেলি তাৰপিছত এতিয়া আহিছোঁ। তাৰপিছত আকৌ নটটো মানে যেতিয়া আমি জাম কৰিছোঁ নটটো ভাঙি গ'ল আকৌ তিনিআলি গ'লোঁ, তিনিআলিৰ পৰা আকৌ নট আনি লগাই মেলি এতিয়া ভাত খাম আৰু আইতাহঁতৰ ঘৰত। চাব পাৰিছে তাত বহি আছোঁ। আইতাই কষ্ট মানে কি ক'ম আৰু, হাত চাত বিষাই গৈছে, বহুত দেৰিৰ পৰা লাগি আছোঁ। এইটো 12টামান বজাৰ পৰাই লগাই দিব গৈছে। কি ক'ব এতিয়া আপোনাৰ টাইমটো 3:40 হৈ গ'ল। কি ক'ব আৰু গাইছ। তো গাইছ এইপিনে আছে আমাৰ ককা, এইপিনে ককা মই একদম অথনিৰ পৰা লাগি আছিলোঁ। কৈ দিয়ক মানে আমি কিমান দেৰি লাগিছোঁ? 2 ঘণ্টামান হৈ গ'ল আমি লাগি আছোঁ। বহুত দেৰিৰ পৰা আমি ছাকচেছ হ'ল। প্ৰথম লগালোঁ ক'ত বস্তুটো এৰাই গৈছিলোঁ, কি বুলি কৈছিলে এই বস্তুটো? তলৰ নটটো ভাঙিলে আৰু এটা যে এৰাই গৈছিলে যে এইটো এৰাই গ'ল আৰু অঁ এইটো বস্তু মানে সেনেকুৱাকৈ লগাই দিলোঁ আৰু গাইছ। কি ক'ব, বহুত কষ্ট হ'ল। নেন্দৰ মানে আমাৰ ককা আৰু মই ভাত খাম একেলগে বহি মেলি, ইমানেই আৰু। হেল্ল', আমি এইমাত্ৰ ভাত খাই উঠিলোঁ। ভাত খাই আধা ঘণ্টামানত খালোঁ আৰু। ভালেই আছিলে আজি। মাছ আছিলে, এনেকৈ ভালেই খালোঁ আৰু। এতিয়া আকৌ দোকানলৈ আহিছোঁ। দোকানত দুজনে দোকান খুলিছোঁ, বহিছোঁ। ঠিক আছে, বাই বাই। ভাল লাগিলে লাইক কৈ দিয়ক, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এইপিনে ককা চাব পাৰে বহি আছে চকীত, আৰু আমি এতিয়া বহি আছোঁ দোকানৰ আগপিনে। কাষ্টমাৰ নাই, ঠাণ্ডা বতৰ গাইছ, চাব পাৰিছে আৰু মস্ত আমি বহি আছোঁ এতিয়া। আৰু ভিডিঅ'টো ইমানেই আছিলে, কৰি দিলে আৰু ফিনিচিংটো ভালেই হ'ব লাগে। বাই বাই।